তেজত উপঙি থকা কণিকাৰ দৰে এটা ৰঙা কোঠাত এযোৰ ৰঙা ওঠৰ বতাহে বলিয়া কৰিছে কেইখনমান স্থিৰ চিত্ৰ। সেই ধ্যানস্থ বুদ্ধ, এই ৰঙা অস্থিৰতাক প্ৰত্যক্ষ কৰিছানে কেতিয়াবা? তোমাৰ নামত উচ্চাৰিত প্ৰতিটো শব্দ মন্ত্ৰ কিমান অস্থিৰতাৰ গুণগুণনি। কোৱা বুদ্ধ, কোৱা, তুমি য'ত আছা স্থিতপ্ৰজ্ঞতাৰ প্ৰয়োজনত সেই অস্থিৰতা কিমান প্ৰাবল্যৰ ধুমুহা। মাজৰাতি মই খিৰিকী খুলি দিলোঁ। জোনাক যিমান পোহৰ, তাতকৈ বেছি অস্থিৰতা এই আন্ধাৰ। খোপা খুলি চিলনী জীয়েকৰ দীঘল চুলি, অশৰীৰী দুভৰিত ভ্ৰাম্য জুনুকা, জুনুক জুনুক জুনুক। কোনে চুই দিলে বতাহত আঙুলি। ক্ৰমশ মই আতিথ্যৰ সকলো চলাহী ভাৱনাক সৎকাৰ কৰিবলৈ ওলাইছোঁ। ডাকত নপঠোৱা এখন চিঠিত শুই থাকক ভাল পোৱা। মই কেৱল কবিতা লিখিবলৈ শিকিলোঁ। কবিতাত নতজানো প্ৰেমৰ ৰং ৰঙা। অপেক্ষাৰ সকলো অশান্ত কাতৰতা আন্ধাৰ ফালি ওলাই অহা সূৰ্যৰ দৰে ৰঙা। সৎকাৰৰ পাছতো অনাগ্ৰহ সহানুভূতিৰে এজন কবি জনম জনম ৰঙা।